পঢ়ালো শুনালো ইমানকে কোনো লাভ নাই তোৰ আৰু একো উন্নতি হ'ব নোৱাৰে বুজিছ হে তোৰ বয়সত শংকৰদেৱে আকাৰ ইকাৰ নোহোৱাকে কবিতা লিখিছে তই কি দাল কৰিব পাৰিছ মই লিখিছো নহয় ছাৰ কি লিখিছ তই কবিতা আকৌ কবিতা লিখিছে আকাৰ ইকাৰ নোহোৱাকে কি আকাৰ ইকাৰ নোহোৱাকে তই কবিতা লিখিছ হয় কি লিখিছ শুনাচোন শুনা দিম নে ছাৰ শুনা মহল মদ বটল ঠঙল ঠঙল ভঙল মহলৰ মদ বটল ঠঙল ঠঙল ভাগিল ছাৰ ৰমণ মদ হজম কৰল বটল বটল ৰমণে মদ হজম কৰিলে বটলে বটলে হজম কৰল বহত তব শয়ন কৰ ৰহত হজম কৰাৰ পিছত তেওঁ শুই থাকিলে তব বম কৰল হলক হলক এতিয়া বমি কৰিলে হলকে হলকে ভপ গহন কমল খবৰ খবৰ লয়ল মৰ মৰ কহল থপৰ থপৰ চৰ পৰল ধমৰ ধমৰা পদল চৰক চৰক মটল ধমৰ ধমৰ অধুবায়ু ত্যাগ কৰিলে চৰক চৰক কৰিলে খৰক বৰক হয়ল জলমল দখল খৰক বৰক হ'ল জলবল দেখিলে থপচকৰ পৰাল ঘপহকৰ মাৰল কেনেকুৱা হৈছিলে